हरे कृष्णा कृष्ण कृष्ण हरे 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 राम 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 हरे हरे। जय श्री राधा कृष्ण। भगवान कोन केতিয়াबा मनলৈ ভাব আহেনে ভগৱান কোন সঁচাকৈয়ে ভগৱান আছেনে নে এয়া আমাৰ অন্ধবিশ্বাস যদি ভগৱান আছে তেন্তে তেওঁৰ ৰূপ কি স্থিতি কি যদি ভগৱান আছে তেনেহলে আমি কিয় তেওঁক দেখা নাপাওঁ কিয় তেওঁক চুই চাব নোৱাৰো লাইফ এণ্ড গড চেনেলটোলৈ সকলো ভক্তবৃন্দক স্বাগতম জনাইছোঁ। প্ৰভু বাকে বিহাৰী সকলোৰে মংগল কৰক কল্যাণ কৰক। আমাৰ এই পৃথিৱীত তিনি ধৰণৰ মানুহ আছে। কিছুমান মানুহে ভগৱানক বিশ্বাস কৰে আৰু ভগৱানে এই বিশ্ব ব্ৰহ্মাণ্ড সৃষ্টি কৰিছে ইয়াকো বিশ্বাস কৰে। কিছুমান মানুহ আছে ভগৱানক বিশ্বাস নকৰে কাৰণ তেওঁলোকৰ হাতত ভগৱান যে আছে তাৰ কোনো প্ৰমাণ নাই। আৰু কিছুমান মানুহ আছে যি ভগৱানক বিশ্বাসো কৰে আৰু কেতিয়াবা তেওঁলোকৰ মনলৈ অবিশ্বাস ভাৱ আহে অবিশ্বাস ভাৱৰ সৃষ্টি হয়। এই পৃথিৱীৰ প্ৰথম জীৱ কি পৃথিৱীৰ প্ৰথম জীৱবোৰ আছিল বেক্টেৰিয়াৰ দৰে এককোষী জীৱ। ধৰ্মীয় বিশ্বাস অনুসৰি বিভিন্ন ধৰ্মগ্ৰন্থত পৃথিৱীৰ প্ৰথম মানুহ হিচাপে আদম বা মনুৰ নাম উল্লেখ পোৱা যায়। কিন্তু বৈজ্ঞানিক দৃষ্টিভংগীত অনুজীৱই হৈছে পৃথিৱীৰ প্ৰথম জীৱ। পৃথিৱীত অনুজীৱই যে প্ৰথম জীৱ এই বিষয়ত কেইবাটাও গুৰুত্বপূৰ্ণ তথ্য প্ৰমাণ আৰু গৱেষণাৰ জৰিয়তে পোৱা গৈছিল। বিজ্ঞানীসকলে অতি পুৰণা শিলৰ স্তৰ পৰীক্ষা কৰি তাৰ ভিতৰত অনুবীক্ষণিক জীৱৰ সাঁচ বা জীৱাশ্ম পাইছিল। পশ্চিম অষ্ট্ৰেলিয়া বা কানাডাত 3.5 পৰা 4.2 বিলিয়ন বছৰ পুৰণি শিলত এনে বেক্টেৰিয়াৰ দৰে অনুজীৱৰ অৱশিষ্ট পোৱা গৈছে। বৰ্তমানৰ জীয়াই থকা বেক্টেৰিয়া আৰু আৰ্কিয়াসমূহৰ জিনীয় গাঁথনি পৰীক্ষা কৰি বিজ্ঞানীসকলে দেখিছে যে সিহঁতৰ পূৰ্বপুৰুষ এনস্কিক অক্সিজেন নোহোৱা পৰিৱেশত জীয়াই থকা অনুজীৱ। সহজ ভাষাত পৃথিৱীৰ আটাইতকৈ পুৰণি শিলসমূহত কেৱল অনুজীৱৰ জীৱাশ্ম পোৱা গৈছে যাৰ ফলত নিশ্চিত হোৱা যায় যে অনুজীৱই আছিল পৃথিৱীৰ প্ৰথম জীৱ। বিজ্ঞানৰ মতে এই এককোষী জীৱৰ পৰা আহি আহি আমি মানুহবোৰৰ সৃষ্টি হৈছে। আৰু আধ্যাত্মিক দিশৰ পৰা যদি আমি চাবলৈ যাওঁ এই সমগ্ৰ বিশ্ব ব্ৰহ্মাণ্ড গছ লতা পশু পক্ষী পোক পৰুৱা মানুহ গৰু ছাগলী আদিৰ সৃষ্টিৰ পিছত এক ছুপাৰ পাৱাৰ আছে যাক আমি ভগৱান বা পৰমেশ্বৰ বুলি জানো বা বিশ্বাস কৰোঁ। আপোনালোকৰ মতামত কি? সৃষ্টি নিজে নিজে হৈছিল নে ইয়াৰ পিছত এক ছুপাৰ পাৱাৰ আছে? ভগৱান শ্ৰীকৃষ্ণক এবাৰ হ'লেও স্মৰণ কৰক, তেওঁৰ নাম জপ কৰক। প্ৰভু বাকে বিহাৰীৰ ওপৰত বিশ্বাস ৰাখক, আস্থা ৰাখক আৰু
সুখী হও। জয় প্ৰভু জগন্নাথ। হৰে কৃষ্ণ হৰে কৃষ্ণ হৰে কৃষ্ণ।